আমাৰ আয়োজন যোৱাকালিৰ পৰা আৰম্ভ হৈছে। মূৰ্তি স্থাপন আছিল, মূৰ্তি স্থাপন হৈ গ'ল। আজি আমাৰ 9টা কাৰ্যসূচী আছিল। সেই 9টা কাৰ্যসূচী আটাইকেইটা কাৰ্যসূচী সুকলমে চলি গৈছে। আমাৰ যিসকল ব্যক্তি আহিব লগা আছিল তেখেতসকলো আহিছে। তাৰপিছত আৰু 2টা কাৰ্যসূচী সন্ধিয়া আছে। এই 2টা কাৰ্যসূচী হ'ব। অহাকালি আয়তী নামৰ প্ৰতিযোগিতা, লগতে লোকগীতৰ প্ৰতিযোগিতা হ'ব। তাৰ পিছদিনাখন আপোনাৰ 15 তাৰিখ পৰিব। সিদিনাখন আপোনাৰ মহিলা খুলীয়া ভাওনা হ'ব সন্ধিয়া 7টাৰ পৰা অন্ততঃ 10টা বজালৈ। তাৰ পিছদিনাখন আমাৰ নাগাৰাৰ নাম আছে, মহিলা নাগাৰাৰ নাম। এযোৰা হ'ল জয়ন্তীপুৰ কামৰূপ, আৰু এযোৰা হ'ল আপোনাৰ আউলাও চৌকা কুসুম দেৱী, তেওঁলোক দুযোৰা। আৰু পিছদিনাখন আমাৰ আমি বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি এটা সাংস্কৃতিক অনুষ্ঠান পতা হৈছে। সেই হ'ল প্ৰতিযোগিতা। 11 বছৰৰ তলৰ ল'ৰা ছোৱালী তথা 11 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী, গ্ৰুপ ডেন্স, এইবিলাক অনুষ্ঠান হ'ব। লগতে পিছদিনাখন আমাৰ সাংস্কৃতিক সন্ধ্যা। এই সাংস্কৃতিক সন্ধ্যালৈ আমি আমন্ত্ৰিত কৰিছোঁ গুৱাহাটীৰ পম্পী কলিতা গায়ক, আৰু বিশেষকৈ আমাৰ যিখিনি টংলা অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালী আছে, স্থানীয় শিল্পীসকলেও পৰিদৰ্শন কৰিব, তেখেতসকলৰ গান বাজনা পৰিদৰ্শন কৰিব। ইমানে এই বছৰৰ আকৰ্ষণীয় যিটো আপোনালোকৰ প্ৰদৰ্শন হ'ব, সেই আকৰ্ষণীয় প্ৰদৰ্শনটো কোনটো হ'ব বুলি ভাবে আপুনি? একেবাৰে সবতকৈ আমি এতিয়া ভাবিছোঁ বিশেষকৈ অসমৰ ভিতৰতে মহিলা খুলীয়া ভাওনা প্ৰথম বুলি ভাবিছোঁ। সেইটো এটা খুব আকৰ্ষণ হ'ব, আৰু আমাৰ ৰাসস্থলীত তেওঁলোকে পদাৰ্পণ কৰিব যেতিয়া আমি আটাইবোৰেই আনন্দিত। ৰাস উদযাপনৰ উদ্দেশ্য লৈ আপোনালোকে সমূহ ৰাইজক, অসমবাসী ৰাইজক, বিশ্ববাসী ৰাইজক কি বুলি আপুনি মেছেজ দিব? আমি এইটোৱে বিশ্ববাসীক বা হয়তো আমি অসমবাসীক, ভাৰতবাসীক সকলোকে তাৰমানে আমি এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ যুগে যুগে বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাস যাত্ৰা, আৰু এই ৰাস যাত্ৰা যুগে যুগে ধৰি চলি আছে। আমি ভাবোঁ ভৱিষ্যতলৈ এই যুগে যুগে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ওলাই আহি শ্ৰীকৃষ্ণৰ এই ৰাসলীলা তেখেতসকলে নিশ্চয় চলাই যাব বুলি আশা কৰিছোঁ।